এফালে deeplina ডেকাৰ মহানুভৱতা আনফালে হিলগুটি নিক্ষেপ deeplina ডেকাৰ ৰাছত গৈ অঘটন সংঘটিত হৈছে বন্ধুসকল নাৰায়ণপুৰ ৰাজ মহোৎসৱত জনপ্ৰিয় অভিনেত্ৰী deeplina ডেকাই দৈবিকীৰ চৰিত্ৰত অভিনয় কৰিছিল কিন্তু ৰাজ মহোৎসৱত কিছুমান দৰ্শকৰ উৎফণ্ডলি একাংশ উদন্ত যুৱকে প্ৰেক্ষাগৃহলৈ লক্ষ্য কৰি হিলগুটি নিক্ষেপ কৰিছিল যাৰ বাবে বন্ধ কৰা হয় ৰাসলীলা এয়া কিছুমান নিকৃষ্ট মনৰ মানুহৰ জীৱ-জন্তুৰ দৰে ব্যৱহাৰ আমি প্ৰগ্ৰাম কৰিবলৈ উঠিছিলো ৰাস কৰিবলৈ উঠিছিলো তেতিয়া আৰম্ভণিতে এটা সিন কৰি উঠিলো কৰি উঠাৰ পাছতে অকনমান পিছত গম পালো যে বাহিৰত খুব হুলস্থুল হৈছে মানে মানুহ বহুত বেছি বাঢ়ি গ'ল যেহেতু টিকেট সিস্টেম আছিলে হলৰ ভিতৰত সেই কাৰণে ক্যাপাসিটিতকে বেছি মানুহ বাহিৰত আছিলে তাৰমানে তেওঁলোক আহিব বিচাৰে কিন্তু হেতুটো সম্ভৱ নাছিলে সেই কাৰণে অকমান হুলস্থুলৰ পৰিবেশ এটা হ'ল তাৰ পিছত কিবা অকমান মাৰপিট হোৱা বুলিও শুনিছো হিলগুটি মৰামৰি হ'ল গতিকে সেইখিনি সময়তে আমাৰ এটা সিনৰ পাছত ৰাখটো বন্ধ হৈ গ'ল তাৰ পিছত কি হৈছে মই ইমান ভালকে নাজানো বন্ধুসকল আপোনালোকৰ নিশ্চয় মনত আছে দুৰ্ঘটনাত পিতৃক হেৰুৱাই দিখাৰা হোৱা মাতৃৰ লগতে দুই সন্তানক কিছু আৰ্থিক সাহায্য আগবঢ়াইছিল deeplina ডেকাই লগতে কৈছে এদিন নিশ্চয় যাম আজি ৰাসৰ সময়তে তেওঁলোকৰ ঘৰত উপস্থিত হৈছে জনপ্ৰিয় অভিনেত্ৰী deeplina ডেকাই এইটো সময়টো পূজাৰ সময়ত আমি আসলতে মোৰ প্ৰগ্ৰাম নাছিলে যেহেতু মই পূজাৰ বেসিক্যালি প্ৰগ্ৰাম নকৰো হেতু সময়ত আমি কি মাহতৰ লগতে ঘূৰি ফুৰি আছিলো আৰু পূজাৰ সময়ত তেতিয়া মই নিউজত দেখিলো আমি কমলে মই আলোচনা কৰিলো মই কলো যে খেতক মই সহায় কৰিব বিচাৰো আৰু এইখিনিতে নাম ল'ব লাগিব লক্ষ্যজিত বুলি তেখেত এগৰাকী সাংবাদিক তেখেতৰ পৰা মই নম্বৰটো লৈছিলো আৰু তেখেতৰ পৰা নম্বৰ লৈ পেলাই মই খুৰীহতলৈ ফোন মাৰিলো আৰু তেনেকৈ আৰু আসলতে কথাখিনি মই যেহেতু নিজে ফিজিক্যালি আহিব পৰা নাছিলো শাৰীৰিকভাৱে মোৰ ভাইটি স্বৰূপ বা মোৰ বন্ধু স্বৰূপ বিতুপন নীলম তেওঁলোক গহপুৰত থাকে তেওঁলোকক যোগাযোগ কৰিলো তেওঁলোক আজিও আহিছে মোৰ লগত গতিকে তেওঁলোকৰ সৈতে আসলতে আজি আহিলো আৰু মই খুবেই সুখী আজি যেটো কথা দিছিলো তে মই এটলিষ্ট মই ৰাখিব পাৰিলো মই যে আৰু খুশি পাইছো তুমি যে মোক দেখা দিলা কেলে নিদিম বাৰু আপোনাক কৈছো যেতিয়া দিমেই আৰু বন্ধুসকল এআই deeplina ডেকাৰ মহানুভৱতা আপোনালোকৰ সামৰ্থ্য অনুযায়ী কেতিয়াবা সহায় কৰিবচোন নিশ্চয় আপোনালোকৰ পুণ্য হ'ব সাবস্ক্ৰাইব কৰক আছামিজ তৰকা চেনেলটো আৰু বেল আইকনটো প্ৰেছ কৰক সকলোতকৈ আগত ভিডিঅ'টো পাবলৈ